সমানে ভাগ দিব লাগিব। কি উপায়েৰে মই দেউতাৰ সম্পত্তি ভাগ ল'ব পাৰোঁ তাৰে এটা উপায় উলিয়াব লাগিব। কিন্তু কি হ'ব অকণমান চিন্তা কৰিব লাগিব। উপায়টো বিচাৰি পালোঁ। আমাৰ দেউতা ঢুকুৱা বহু দিনে হ'ল। সম্পত্তিখিনি ভাগ কৰি লোৱাটোৱে ভাল হ'ব। ঠিক আছে দাদা, তই যি ভাল লগা তাকে Hunpai দেখোন কম্বলখন মেলি আছে। এইখনকে প্ৰথমতে ভাগ কৰিম। Hunpai, কৈছিলো মই বস্তু ভাগ কৰা কথা। প্ৰথমতে এইখনকে ভাগ কৰি লওঁ নেকি? কোন তেনেহ'লে এই কম্বলখন দিনৰ ভাগত তই ল'বি, ৰাতি ভাগত মই ল'ম। ভাবিছো এই গৰুজনী ভাগ কৰি লওঁ। গৰুজনী কেনেকৈ ভাগ কৰিবি দাদা? গৰুজনী ৮ ডোখৰ তোৰ, ৩০ ডোখৰ মোৰ। পানী খোৱা দায়িত্বটো তোৰ, ৩০ ডোখৰ কি কৰিব লাগে মই কৰিম। ঠিক আছে দাদা। এইপিনে এই গছজোপা দেখিছনে? এই গছজোপা দুটাই সম্পত্তি। এই গছজোপা গুৰিটো তোৰ, ৮ ডোখৰ মোৰ। গছজোপাৰ গুৰিত তই সাৰ পানী দিবি। গতিকে এতিয়া গোটেই সম্পত্তি ভাগ কৰা হ'ল। তোৰখিনি তই চাবি, মোৰখিনি মই চাম। চতুৰ্থ দিনা ধনপাই গাখীৰ খাই থাকে। তেনেতে হুনপাই সুধেহি, গাখীৰ খাইছো। গাখীৰ দে। দিনটো তোৰ মনত নাই? তোৰ খোৱা বোৱা আগপিনতো তোৰ আৰু ৩০ ডোখৰ মোৰ, আৰু মইহে গাখীৰ খাব পাৰিম। তই গছজোপাত সাৰ পানী দি আছনে? আছো দাদা। ইমান ডাঙৰে হ'ল, খাব পৰা হ'লেই দে। মই তাকে ভাবিছো এটা নিমখ খাওঁৱে নেকি? কৈছ তই, তোৰ তলৰ ভাগ, মোৰ ওপৰৰ ভাগ। পঞ্চম দিনা হুনপাইক বুধি থৈ যোৱাৰ পাছৰ দৃশ্য। গৰুজনীয়ে দেখোন আজি অকমানো গাখীৰ নিদিলে। হুনপাই দানা পানী নাই দিয়া নেকি? গাখীৰ অকণো নিদিলে আজি। তই গৰুজনীক দানা পানী নিদিলি নি? গৰুজনী আচলতে মোৰ। দানা পানী দিওঁ নিদিওঁ মোৰ লগত কথা। হুনপাই দেখোন কি হ'লে হুনপাই মন মাৰি বহি আছ যে? আমাৰ দুটাই সম্পত্তিখিনি মাজতে ভাগ কৰি, আমি দুয়োটাই মাজতে ভাগ কৰি ফালাটো সিজালে আগফালাটো মোক দিলে। তেনেকৈ গৰুজনী গাখীৰ অকলেই খায়। মই ঘাঁহ পানী দিব লাগে।
সি ভাগ কৰিলে ওপৰ ভাগটো সি ল'লে তলৰ ভাগটো মোক দিলে হয় নেকি শুন মই বুদ্ধি এটা দিওঁ ৰাতিপুৱা গৰুজনীক ঘাঁহ পানী একো নিদিবি আৰু ৰাতি মানে দিনত কম্বলখন তিয়াই থবি আৰু গছজোপাত যেতিয়া সি আম খাবলৈ উঠিব তেতিয়া গছৰ গুৰিটো কাটি দিবি আৰু যদি সি সোধে এইবিলাক কিয় কৰিছ বুলি আৰু তই তেতিয়া কবি যে মোৰ ভাগটো মোৰ কথা বুজি পালি বুজি পালো যেবাৰ মই তাকে কৰিম কালি যে মোক বুদ্ধিটো শিকাই থৈ গৈছিলে মই সেইটোকে কৰোঁ ৰ কম্বলখন লৈ আহ বৰ ঠাণ্ডা লাগিছে গোটেই দেখোন কম্বলখন বোৱাই দি বৰ চাচা নলওঁতে তই লৈ শুই থাক গোটেই ঠাণ্ডা আৰু ঠাণ্ডা কাপোৰ সোপা দি দিছিল মজা ৰ'দত নিদিলি নি বৰ ঠাণ্ডা মোৰহে কি কৰো মোৰ লগত কথা কাম কৰিব পাৰো আৰু শুনপাই তই কি কৰিছ গছজোপা গুৰিটো কিয় কাটিছ গছজোপা গুৰিটো মোৰহে কথা কি হ'ব দে ভাই বৈ এতিয়া ভিতৰলৈ যাওঁ ভিডিঅ'টো পাই এটা